এটা ধামাকাদাৰ ব্লগৰ সৈতে মই ডিম্পু আৰু লন ভাইপাৰ নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি গৈ আছোঁ এটা পাহাৰীয়া জেগাত আৰু গোটেই জেগাটো দেখাম, কি সুন্দৰ ভিউ, পাহাৰখিনি দেখা পাব আৰু চাহ বাগান দেখা পাব। এতিয়া গৈ থাকোঁ, বলক। এতিয়া গৈ থাকোঁ, বলক 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 বলক। এখন হ'ল মোৰ বসন্তীখন। বসন্তী নহয়, এনেই কৈছোঁ, নামটো নাজানো, নাম এটা দিব লাগিব। তাৰপিছত এতিয়া লগৰ এটা আছে ৰখি, তাক উঠাই লৈ যাব লাগিব, কাৰণ GoPro নাই। ভিডিঅ'টো সিয়ে হেল্প কৰি দিব আৰু বহুতখিনি সিয়ে হেল্প কৰি আছে আগৰ পৰা। আমি এতিয়া লখিমপুৰৰ বাইপাছেদি আহি আছোঁ। বাইপাছেদি এপানি শ্বৰ্টকাট হৈ যাব, টাউনখনত নোসোমাওঁগৈ, ভিৰ বেছি আছে টাউনত আৰু টাইম বহুত লাগি যাব। সেইটো কাৰণে বাইপাছেদি এপানি গুচি যাম। আৰু মোৰ ভিডিঅ'ৰ কেমেৰাৰ পিছফালে থকা মানুহজন হৈ গ'লে এজন, ই সদায় থাকে, অকণমানকৈ হ'লেও মোৰ ভিডিঅ'ত জড়িত হৈ থাকে। আৰু এতিয়া গৈ থাকোঁ, বলক। এডোখৰত আহি ৰখিলোঁ ভিউটো দেখাবলৈ। ইয়াত বহুত পৰিভূমি চৰাই আহে আৰু এডোখৰ জেগাডোখৰ নামটো ভালকৈ নাজানো, কিন্তু জানো আগৰ পৰা ইয়াত যে চৰাই আহে বুলি বহুত। বৰ্তমান চৰাইবোৰ অহা নাই, কিন্তু এতিয়া ঠাণ্ডা পৰিলে আহিব আৰু লাহে ধীৰে। এই চাইনবৰ্ডখনত চাবলৈ গ'লোঁ নামটো কি আছে বুলি, জেগাডোখৰ নামটো আছে বুলি চাব গ'লোঁ, কিন্তু নাপালোঁ। বাইকখন ৰখাই থৈ গ'লোঁ ইয়াত। এতিয়া আকৌ গৈ আছোঁ বাইকৰ ওচৰলৈ। জেগাডোখৰ নামটো যদি জানা, লখিমপুৰৰ কোনোবাই যদি ভিডিঅ'টো চাই আছা, প্লিজ জেগাডোখৰ নামটো ক'বা। কিমিনলৈ আহোঁতে সোমাই আহি টাৰ্ণিংটো লৈ এইডোখৰ। আহি আহি আমি পালোহি ডিজু পাৰ হৈ আহিলোঁ আৰু কিমিনলৈ অকণমান দূৰ আছে। গৈ থাকিম এতিয়া। জেগাটো দেখাবৰ কাৰণে ৰখিলোঁ। এইপিনে চাওক, এইপিনে বাগান এখন,
এইপিনে আছে এলিফেণ্ট ৰিজাৰ্ভ, এইপিনে হাতীৰ কাৰণে এইখিনি জেগা এৰা হৈছে, ইয়াত হাতীও ওলায় কেতিয়াবা। বসন্তিক আহি ইয়াতে ৰখালোঁ আৰু ভিউটো চাওক কি সুন্দৰ। ইয়াতে কিবা এটা খাই লওঁ হোটেলত। পৰঠা 2টা অৰ্ডাৰ দিছোঁ, মজাকৈ খাই লওঁ এতিয়া। অকণ টাইম ৱেইট কৰিলোঁ, এতিয়া আহি গ'ল পৰঠা। খালে কি হ'ল, তুমি আৰম্ভ কৰা। হা লাহে লাহে কেতিয়া খোৱাটো মেইন, যেতিয়া লাগি যোৱা আৰু লাহে লাহে। খাই হৈ গ'ল আৰু প্লিজ ভিডিঅ'টো চাই থাকক। এতিয়া যাম একদম পাহাৰৰ ওপৰলৈ, আৰু চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া পাহাৰৰ ওপৰলৈ গৈ আছোঁ। এইপিনে ভিউটো চাওক কি সুন্দৰ পাহাৰ, আৰু ওপৰলৈ যাম। আৰু বাইকে টানিবই বিচৰা নাই, ওপৰলৈ নিনো কৰিছে, কিন্তু যেনে তেনে যাব লাগিব ওপৰলৈকে। কি সুন্দৰ জেগাটো চাওক, মাতটোৱে নাথে ন। ভিউটো চাওক কি ধুনীয়া। পাহাৰৰ ওপৰত পাই গ'লোঁ, বাইকখনে আহিবই মন কৰা নাই, যেনে তেনে টানি টুনি আহি উঠিছোঁ। আৰু এইপিনে ভিউটো চাওক, ইমান ওপৰত আছোঁ চাওক ভিউটো। বাইকখন এতিয়া ষ্টাৰ্ট দিব নোৱাৰি আৰু এনেকৈ গৈ থাকিব লাগিব, ব্ৰেক ধৰি ধৰি। যিহেতু বহুত ডাউন, অট'মেটিক গৈ থাকিব, মানে ব্ৰেকটো ধৰি থাকিলে হ'ল আৰু। আহি এইডোখৰ অকণ ৰখিলোঁ, কাৰণ ওপৰৰ পৰা টমটমৰ স্পীডটো বাঢ়ি গৈছিলে। এইপিনে চাওকচোন কি মজা লাগিছে, মাইণ্ডটো ফ্ৰেছ হৈ যায় এনেকুৱা জেগাত আহিলে। নেচাৰটোকে চাওক কি মজা। এতিয়া আকৌ টমটম ষ্টাৰ্ট দিব নালাগে, অট'মেটিক গৈ থাকিব। আৰম্ভ কৰোঁ আৰু যাত্ৰা। আহি পোৱা অকণমান টাইম হ'ল, দোকানত দেউতা আছিলে, দেউতা ভাগৰ লাগিলে দোকানত থাকি, আমনি পাইছিলে, ফোন কৰি আছিলে, সেইটো কাৰণে আহোঁতে বৰ বেছি ভিডিঅ' কৰা নহ'লে। আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।